নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক কাজিৰঙা নিউজলৈ আৰু মই জিতুটি লস্কৰে লৈ আহিছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী কালাপাহাৰত থকা যক্ষ্মা হস্পিটেলক জিলা যক্ষ্মা হস্পিটেলক কোভিড-19ৰ হস্পিটেল হিচাপে ৰূপান্তৰ কৰা হৈছে কালাপাহাৰ হস্পিটেলখনত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে উপস্থিত আছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়া এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যে গুৱাহাটীৰ জিলা যক্ষ্মা হস্পিটেলক কৰোনা হস্পিটেললৈ ৰূপান্তৰ কৰা হৈছে যেহেতু আপোনালোকে সকলোৱে কালি গম পাইছিলে যে এমএমচিএইচ ভৰ্তি হৈ গৈছে এমএমচিএইচত আৰু ৰোগী ভৰ্তি কৰিব পৰা নাযায় আপোনালোকে নিজে দেখিছে স্ক্ৰিনত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৈ ডক্টৰৰ লগত আলোচনা কৰিছে আৰু কালাপাহাৰৰ যক্ষ্মা হস্পিটেল আজি 6 বজাৰ পৰা কোভিড-19ৰ হস্পিটেল হিচাপে ৰূপান্তৰ কৰা হৈছে আৰু সন্ধিয়া 6 বজাৰ পিছৰ পৰাই এতিয়াৰ পৰাই মুঠতে তাত ৰোগী ভৰ্তি কৰোৱা আৰম্ভ কৰা হ'ব তেওঁ টুইটাৰ যোগে এই কথা আমাক জনাইছে যে তেওঁ নিজে আছিলে ভিজিটেড কালাপাহাৰ হস্পিটেল along with MOS Piyush Hazarika. It is being converted into fully functional COVID-19 facility. 20 জন ডক্টৰ 30 জন নাৰ্ছ 25 জন গ্ৰেড 4 ষ্টাফ আৰু 9 জন ক্লিনাৰ্ছে অলৰেডি জইন কৰিছে হস্পিটেলখনত তেওঁ এই কথা জনাইছিলে যে টুইটাৰ যোগে জনাইছিলে যে আজি 6 বজাৰ পিছৰ পৰাই ফুললি ফাংচনেল হিচাপে আৰম্ভ কৰা হ'ব কালাপাহাৰ যক্ষ্মা হস্পিটেল কোভিড-19ৰ হস্পিটেল হিচাপে কালাপাহাৰৰ হস্পিটেলখনত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ কয় যে আজিৰ 6 বজাৰ পৰাই কালাপাহাৰৰ জিলা যক্ষ্মা হস্পিটেলখন ৰূপান্তৰ কৰা হৈছে কোভিড-19 হস্পিটেল হিচাপে বা কৰোনা ৰোগীৰ হস্পিটেল হিচাপে আৰু আজি সন্ধিয়া 6 বজাৰ পিছৰে পৰা কালাপাহাৰ হস্পিটেলত কোভিড-19 বা কৰোনা আক্ৰান্ত ৰোগীক ভৰ্তি কৰোৱা হ'ব এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ যেহেতু অসমত কৰোনা আক্ৰান্তৰ সংখ্যা 300ৰো অধিক হৈ গৈছে 329 লৈ বৃদ্ধি পাইছে আৰু ইয়াকে লৈ এমএমচিএইচত এতিয়া আৰু সিট খালি নাই তাত আৰু ৰোগী ভৰ্তি কৰিব পৰা নাযায় সেইবাবে কালাপাহাৰ যক্ষ্মা হস্পিটেলক আজি সন্ধিয়া 6 বজাৰ পৰাই কৰোনা হস্পিটেল হিচাপে ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁ লগতে ক'লে যে 20 doctors 30 nurse 25 grade 4 staff and 9 cleaners have joined duty. The hospital will be available from 6 p.m. today. Already তাত 20 জন ডক্টৰ 30 জন নাৰ্ছ 25 জন গ্ৰেড 4 ষ্টাফ আৰু 9 জন ক্লিনাৰ্ছে জইন কৰিলে আৰু আজি সন্ধিয়া 6 বজাৰ পৰা ইতিমধ্যে কালাপাহাৰ যক্ষ্মা হস্পিটেল কৰোনা হস্পিটেল হিচাপে মুকলি হৈ গ'ল আৰু আজিৰ পৰা কৰোনা আক্ৰান্ত ৰোগী তাত ভৰ্তি কৰোৱা হ'ব